এই পৃথিৱীত সফল ব্যক্তিসকলে যিকোনো নতুন কামৰ কাৰণে নতুন বছৰলৈ অপেক্ষা নকৰে। মাৰ্ক জুকাৰবাৰ্গে ফেচবুক আৱিষ্কাৰ কৰিবলৈ নতুন বছৰৰ অপেক্ষা কৰা নাছিল। ৰনাল্ডোৱে ফুটবল প্ৰেক্টিছ কৰিবলৈ নতুন বছৰৰ অপেক্ষা নকৰে। তেতিয়াহ'লে আপুনি কিয় কাম এটা কৰিবলৈ নতুন বছৰৰ অপেক্ষা কৰিছে? জীৱনত যদি কিবা এটা কৰিব বিচাৰে, কিবা এটা সংকল্প যদি কৰিব বিচাৰে, তেন্তে কিয় ৰ'ব লাগে? যিসকলে নতুন বছৰত কিবা এটা কৰাৰ কথা ভাবিছিল, তেন্তে আজিৰ পৰাই আৰম্ভ কৰক। কাৰণ আমাৰ জীৱনৰ ইমান মূল্যৱান সময়বোৰ এনেই কিয় বৰবাদ কৰিব লাগে? কাৰণ আপুনি নতুন বছৰত কৰিব বুলি ভাবি থকা কামটো আন কোনোবাই হয়তো এতিয়াই কৰিব, যাৰ কাৰণে তেওঁ কামটোত আপোনাতকৈ আগুৱাই যাব। যেনেদৰে যোৱা বছৰটো গ'ল, সেইদৰে নতুন বছৰটোও যাব। যেনেদৰে যোৱা বছৰটো সোনকালে শেষ হ'ল, সেইদৰে 2025ৰ আজি এটা পষেক পাৰ হ'বৰ হ'ল। তেন্তে আপুনি কিয় নতুন বছৰলৈ অপেক্ষা কৰি আছিল? মানুহে সদায় বছৰটোৰ শেষৰটো দিন ফূৰ্তি কৰে, পাৰ্টি কৰে আৰু নতুন বছৰৰ প্ৰথমটো দিনৰ পৰা একেবোৰ ভুলকে কৰে। আপুনি যদি কিবা কামৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াৰ পৰাই আৰম্ভ কৰি দিয়ক। আৰু যদি কি কৰিব ভাবি পোৱা নাই, তেন্তে সোনকালে নিৰ্ধাৰণ কৰক আপুনি জীৱনত কি কৰিব। নহ'লে জীৱনে নিৰ্ধাৰণ কৰি দিব আপুনি কি কৰিব। জীৱনত সফলতাৰ বাবে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক আৰু তাৰ বাবে কৰিব লগা অধ্যয়ন আৰম্ভ কৰক। নতুন বছৰ আহিব আৰু যাব, কিন্তু এইদৰে আমাৰ জীৱনৰ প্ৰতিটো দিনো পাৰ হৈ গৈ থাকিব। গতিকে যি কৰিব লগা আছে আজিৰ পৰাই আৰম্ভ কৰক, যাতে নতুন বছৰটোৰ প্ৰথম মাহটোৰ পৰাই আপোনাৰ জীৱনটোৱে নতুন যেন লাগে। মানুহৰ প্ৰকৃতি যে যিমানেই কম সময় থাকে, মানুহে সিমানেই কামটো ভালদৰে কৰিব পাৰে। গতিকে নতুন বছৰ প্ৰথম মাহতেই নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ক। নিজৰ ভুলবোৰ শুধৰাই লওক আৰু পৰিকল্পনা কৰিলেই নহ'ব, এই কামটোত সম্পূৰ্ণভাৱে মন প্ৰাণ ঢালি কৰি দেখুৱাবও লাগিব, যাতে নতুন বছৰটোত যিসকলে আপোনাক লগ পায় তেওঁলোকে আপোনাৰ সফলতা দেখি আচৰিত হৈ যায়। এইবাৰ তেন্তে নতুন বছৰত নহয়, নতুন বছৰৰ আগতেই কাম আৰম্ভ কৰি দিয়ক। মানুহে যদি কৰিব নিবিচাৰে, গোটেই বছৰো একো কৰিব নোৱাৰে, আৰু যদি কৰিব বিচাৰে মাত্ৰ এমাহতো কৰি দেখুৱাব পাৰে।